হয় বন্ধুসকল, আপোনালোকে টাইটেল আৰু থাম্বনেইলটো নিজে মানে একদম সঁচা কথা দেখিছে আৰু আকৌ সোমাই পৰিল চুমি বৰা বিতৰ্কৰ মাজত। মই ভিডিঅ'টো জাষ্ট গম পালোঁ কথাটো। মই লগে আজি এই ভিডিঅ'টো বনাই দিলোঁ গাইজ। মানে আচল কথাটো হৈছে কুসুম কৈলাশৰ এটা গান, বৰ অসম বুলি এটা গান। সেই গানটো চুমি বৰাই কোনো ধৰণৰ অনুমতি নোলোৱাকৈ মানে চুৰ কৰিয়ে কভাৰ ভিডিঅ' বনাইছে। আৰু সেই কভাৰ ভিডিঅ'টোত চুমি বৰাই কি কৰিছিলে যে কুসুম কৈলাশ নামটো ভুলকৈ লিখিছিলে। ঠিক আছে, কুসুম কৈলাশ নামটোও ভুলকৈ লিখিছিলে। আৰু বন্ধুসকল আপোনালোকে নিজে চাই লওক বন্ধুসকল, কুসুম কৈলাশৰ পত্নীয়ে কি বুলি ফেচবুকত পোষ্টটো দিছে। চুমি বৰা বাইদেউ, আপুনি আৰু কিমান তললৈ যাব? কুসুম কৈলাশৰ বিনা অনুমতিত ভিডিঅ' বনাইছে, এতিয়াই ডিলেট কৰক, নহ'লে আইনৰ কাষ চাপিম। আৰু নামটো শুদ্ধকৈ লিখিব। টিকটক বনালে ক'বলৈ নাই, আনৰ গান কভাৰ ভিডিঅ' থকাতকৈ নিজৰ কৰিব লাগে। আচৰিত হৈছোঁ, আপুনি কথাই নাপাতে, পিয়ে আছে তেওঁৰহে পাতে, অহংকাৰ কোনখিনিত? চ' এনেকৈ পোষ্টটো দিছে আমাৰ কুসুম কৈলাশৰ মানে পত্নীয়ে। হয় বন্ধুসকল, দেখিলে এনেকৈ চুমি বৰা সোমাই পৰিল বিতৰ্কৰ মাজত। আকৌ এতিয়া কুসুম কৈলাশৰ গান কপি কৰা নাই, এইটো মানে হেৰিটো কভাৰটো মানে কোনো ধৰণৰ হেৰি নকৰাকৈ লৈছে, পাৰ্মিশ্যন নলোৱাকৈ ভিডিঅ'টো বনালে। চ' এইটো যিহেতু চুৰ কৰি বনাব বুলি ক'ব পৰা যাব আৰু বহুতে সেইটো মতামত দিছে। আৰু মই এতিয়া ভিডিঅ'টো বনাই থকা মুহূৰ্তলৈকে চুমি বৰাই একো ৰিয়েকশ্যন দিয়া নাই। যদি কিবা দিয়ে বন্ধুসকল মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম আৰু ভিডিঅ'টো পূৰা শ্বেয়াৰ কৰি দিয়া। বন্ধুসকল তোমালোকে এতিয়া বৰ অসম নামৰ কভাৰ চংটো চাবলৈ গ'লে নোপোৱা, কাৰণ বৰ্তমান চুমি বৰাই সেইটো ভিডিঅ' প্ৰাইভেট কৰি দিলে। কৰিঅ'গ্ৰাফাৰজনেও কৈছে যে এইটো এটা মানে চুৰ কৰি গোৱাৰ নিচিনা হৈছে, এইটো কোনো এক্টত নপৰে। চ' এইটো মানে চুৰ কৰি গোৱাৰ নিচিনা, চুৰ কৰি গোৱাহে আহিছে, চুৰ কৰি নচাৰ নিচিনা হৈছে। তো কোনো ধৰণৰ পাৰ্মিশ্যন নলোৱাকৈ কুসুম কৈলাশৰ পৰা মনে মানে চুৰ কৰি গানটো কভাৰ বনাইছিলে চুমি বৰাই। তো ইমানেই আৰু চুমি বৰাৰ কাণ্ড। তো লগ পাম নতুন ভিডিঅ'ৰ সৈতে, তেতিয়ালৈকে টাটা বাই বাই, জয় আই অসম।